নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল এছামিজ কবিদলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি আমি কলাগুৰু খ্যাত বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আপোনালোকে হয়তো ৰাভাদেৱৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। আহকচোন তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1909 চনৰ 31 জানুৱাৰী তাৰিখত বেংগল প্ৰেচিডেন্সি ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্ম হওঁতে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়েহে ৰাভা উপাধি গ্ৰহণ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত পোনপ্ৰথমে শিক্ষা গ্ৰহণ আৰম্ভ কৰিছিল, কিন্তু হাইস্কুলীয়া শিক্ষা শেষ হোৱাৰ আগেয়ে 1916 চনত পিতৃৰ মৃত্যু হোৱাত তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত মাক আৰু ভায়েকৰ সৈতে থাকিবলৈ লয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই 1926 চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত ৰাভাদেৱে সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ কুইন এম্প্ৰেছ পদক লাভ কৰে। সেই সময়ত অসমত উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা নাছিল। সেইবাবে ৰাভাদেৱে কলিকতাৰ চেণ্ট পল কলেজত ISC পৰীক্ষা পাছ কৰে 1928 চনত। তাৰপিছত ৰাভাদেৱে কলিকতাৰ ৰিপন কলেজত BSc পঢ়িবলৈ লয়। 1929 চনৰ স্বদেশী আন্দোলনত যোগ দিয়াৰ বাবে তেওঁ ৰিপন কলেজ ত্যাগ কৰিব লগা হয়। উপায়হীন হৈ বিষ্ণু ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ, বৰ্তমানৰ আচাৰ্য গজেন্দ্ৰনাথ শীল কলেজত নাম লগায়। কিন্তু তাতেও ইংৰাজ চৰকাৰে প্ৰজাৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিবাদ কৰাত ৰাভাদেৱক পৰীক্ষাত বহিবলৈ নিদিলে। তাৰপিছত ৰাভাদেৱে অৱশেষত ৰংপুৰৰ কাৰমাইকেল কলেজত ইংৰাজী বিষয়ত অনাৰ্ছসহ BA পঢ়িবলৈ আৰম্ভ কৰে। কিন্তু সেই সময়ত দেশত স্বাধীনতা আন্দোলন চলি আছিল। ৰাভাদেৱে তাত যোগদান কৰাৰ বাবে ৰাভাক কলিকতা বিশ্ববিদ্যালয়ে BA পৰীক্ষা দিয়াত বাধা প্ৰদান কৰিলে। আৰু ইমানতে বন্ধু বান্ধৱীসকল, শিক্ষা জীৱনৰ ৰাভাদেৱৰ সমাপ্তি ঘটিল আৰু ঘৰৰ ল'ৰা ঘৰলৈ গুচি আহিল। কিন্তু বিষ্ণু ৰাভাই জীৱিকাৰ সন্ধান কৰিব ধৰিলে আৰু তেওঁ ইংৰাজ চৰকাৰৰ পুলিচ বিভাগৰ DSP চাকৰিও পালে। কিন্তু ৰাভাই গোলামী চাকৰি লগে লগে প্ৰত্যাখ্যান কৰিলে, কাৰণ সেই চাকৰি কৰিলে তেওঁ মাতৃভূমিৰ স্বাধীনতাৰ বাবে একো কাম কৰিব নোৱাৰিব। সেয়েহে ৰাভাদেৱে স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ মন কৰিলে। বিষ্ণুপ্ৰসাদ ৰাভাই 1937 চনৰ 24 নৱেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হয়। বিয়াৰ কিছুদিনৰ পিছতে সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়। তাৰপিছত 1951 চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলহৰৰ নবীন চন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়। কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভাৰ দুটি পুত্ৰ সন্তান জন্ম হয়, পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা। কিন্তু 1962 চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও অঞ্চলৰ বিন্নাঘাটা ভাওৰাগুৰি গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰায়। মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভাৰ দুটি সন্তানৰ জন্ম হয়। এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান, যি জন্ম হৈয়ে মৃত্যুমুখত পৰে, আৰু পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা। বহু গুণৰে পৰিপূৰ্ণ ৰাভাদেৱৰ ব্যক্তিত্ব আছিল। তেওঁ আছিল শিল্পী, সাহিত্যিক, সমাজ সংগঠক, নাট্যকাৰ, গায়ক, ৰাজনৈতিক কৰ্মী। বিষ্ণু ৰাভা এজন খেলুৱৈও আছিল। তেওঁ ভলীবল, ক্ৰিকেট, ফুটবল খেলাত পাৰ্গত লোক আছিল। বিষ্ণু ৰাভা এজন ভাস্কৰ শিল্পীও আছিল। তেওঁ মাটিৰে দেৱ দেৱী, জীৱ জন্তু, আনকি মানুহৰ মূৰ্তিও সাজিব পাৰিছিল। তাৰোপৰি তেওঁ এজন চিত্ৰশিল্পীও আছিল। তেওঁ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱৰ ছবিৰ উপৰিও বহুতো প্ৰাকৃতিক দৃশ্যৰ ছবি অংকন কৰিব পাৰিছিল।
বন্ধু-বান্ধৱীসকল, ৰাভাদেৱৰ আটাইতকৈ বেছি কৃতিত্বৰ দিশটো হৈছে সাহিত্য আৰু শিল্পৰ। তেওঁ আছিল এজন গীতিকাৰ, গায়ক, সুৰকাৰ, নৃত্য বিশাৰদ আৰু অভিনেতা। তেওঁ প্ৰায় ৩০০ গীত আৰু কবিতা ৰচনা কৰিছিল। গীতবোৰ নিজে সুৰ কৰি নিজে গাইছিল। বিষ্ণু ৰাভাৰ গীতবোৰক আমি ৰাভা সংগীত বুলি কওঁ। ৰাভাদেৱে এবাৰ কাশী বিশ্ববিদ্যালয়ত এবাৰ নৃত্য প্ৰদৰ্শন কৰিছিল। সেই নৃত্য উপভোগ কৰি উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল। তেতিয়াৰ পৰা ৰাভাদেৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নামেৰে পৰিচিত হ'ল। অভিনয় জগততো বিষ্ণু ৰাভাৰ এটা পৰিচিত ব্যক্তিত্ব আছে। তেওঁ জ্যোতিপ্ৰসাদৰ জয়মতী আৰু মনমতী কথাছবিৰ নৃত্য পৰিচালক আছিল। জয়মতী আছিল প্ৰথম অসমীয়া ছবি। চিৰাজ, এৰাবাটৰ সুৰ, মাউত বন্ধুৰে আৰু প্ৰতিধ্বনি কথাছবিত তেওঁ অভিনয় কৰিছিল। ফণী শৰ্মাৰ লগত তেওঁ সহযোগ কৰি ভোগ চৰা, এমুঠি চাউল, কিয় নাট অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিছিল। ৰাভাদেৱে কেইবাখনো নাটক কলিকতালৈ গৈ ৰেকৰ্ডিং কৰিছিল। সেইবোৰ হ'ল বিহুৱতী, ৰতনী, জন্মাষ্টমী, বৰদৈচোলা, অজগৰৰ বিয়া, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী মাধৱদেৱ আৰু শ্যামান্ত হৰণ। ৰাভাদেৱে ৰচিত নাট হ'ল মৌ, জীৱন নদীৰ ইপাৰে সিপাৰে। তেওঁ ৰচনা কৰা উপন্যাস দুখন হ'ল জীৱনৰ লালসা আৰু মিচিং কোনেং। 1945 চনত তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰি ৰাজনৈতিক পথাৰত ভৰি দিয়ে। ৰাভাদেৱ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনতো যোগ দিছিল। তেখেতৰ জনগণৰ মংগল সাধন কৰাই আছিল মূল উদ্দেশ্য। দেশ স্বাধীন হোৱাৰ পিছত কমিউনিষ্টসকলে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। ৰাজনৈতিক পৰিস্থিতিৰ বাবে ৰাভাদেৱে এক সময়ত আত্মগোপন কৰি অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। তেখেতে কেইবাবাৰো কাৰাবাস খাটিব লগা হৈছিল। বিষ্ণু ৰাভাই 1967 চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা তেওঁ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। বিধানসভাত তেওঁ জনগণৰ ভাত কাপোৰৰ সমস্যা আৰু খেতিৰ মাটি কৃষকৰ হাতত গতাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ কৈছিল যে নাঙল যাৰ মাটি তাৰ। এইজন মহান পুৰুষ কৰ্কট ৰোগত ভুগি 1969 চনৰ 20 জুন তাৰিখে দেহাৱসান ঘটে আৰু তেওঁৰ মৃত্যুৰ দিনটোত আমি আজিও ৰাভা দিৱস হিচাপে পালন কৰোঁ। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।